ৰাইট প্ৰমোদ বড়ো কোটালৈ মই একো ইচ্ছা দিব ইচ্ছা নাই সি হাৰিছে শেষ পেৰেংগাওতো শেষ পেৰেংগাওতো একো কাম কৰা নাই পেৰেংগাটো জিৰ' সি ইয়াত খেলিলৈ হাৰিব সেইকাৰণে সি পলাইছে খাম্পা এনে জাম্বা বনাই পেলাই থৈ গৈছে খাম্পাক ইয়াত পেৰেংগাটো ফৰেনাৰে মানুহ ফৰেনত ঢেকিয়াজুলি নহয় ধেমাজিৰ মানুহ ধেমাজিত যাবই লাগিব নাই মই এই হাতীচাৰ ডাকগাড়ী যিটো প্ৰাইমাৰী ইয়াত আহি পেলাই মই এনে মই স্পীচ ৰখা নাই মিটিং ইয়াত মই স্পীচ ৰাখিব ইচ্ছা নাই মুঠতে মই যিহেতু নতুন হিচাপে মই ৰাইজৰ লগত মত বিনিময় কৰিছো মই আৰু সমস্যাৰ কথাটো মই সুধিছে কি লাগে নালাগে ইয়াত মেক্সিমাম বড়ো হওক আদিবাসী হওক বা গোৰ্খা হওক বা হিন্দীভাষী বা কোচ ৰাজবংশী আছে কমপ্লেইনটো একে ইয়াত মেইনলি খোৱা পানীৰ ক্ষেত্ৰত খাম্পাক মই বহুত ফেচিলিটি দিছিল আপুনি কৰক আমিও জানো শুনি থাকে ডাকগাড়ী বা দেউচি বা সেই শান্তিপুৰ সেইখিনি এৰিয়াত খোৱা পানীৰ বিৰাট প্ৰব্লেম সেইটো কৈ পেলাই খাম্পাই ডিপাৰ্টমেণ্টেলি বহুত পইচা লৈ আহিছে ক'ত কি কৰিছে কৰা নাই মইতো প্ৰায়ৰিটি দিছে খাম্পাক আপুনি কৰক ৰাইজৰ যিটো ডিমাণ্ড সেইটো কৰি পেলাই ফুলফিল কৰক বিৰাট সুবিধা দিছিল মই কিন্তু আজি মই আহি পেলাই যিটো শুনিবলৈ পাইছে খোৱা পানী পালে বিৰাট সমস্যা হৈ আছে আৰু সৰু সুৰা ৰাস্তা এইবিলাকতো বনাব পাৰে ইচ্ছা কৰিলে কিন্তু সি বনাই দিয়া নাই সব ৰাস্তাৰে প্ৰব্লেম আৰু ইয়াত আৰু সমস্যা একটা আছে কলেজৰ ষ্টুডেণ্ট আশে পাশে কোনো ভাল কলেজ নাই সেইকাৰণে ইহঁতে ইয়াৰ পৰা বেংটললৈকে যাব লাগে বা এইফালে হয়তো বেংটল বিশেষ কৰি বেংটলৰ কথা কৈছে বেংটলত যাব লাগে ওচৰত ইয়াত যাবৰ কাৰণে সা সুবিধা নাই কমিউনিকেশ্যনৰ ক্ষেত্ৰত সা সুবিধা নাই ইহঁতে নিজে অটো ভাড়া বা কিবা একটা এনেকুৱা ভাড়া লৈ পেলাই যাব লাগে তো ডেইলি 100-150 এজন ষ্টুডেণ্টে খৰচা কৰিব লগা হয় তো ইয়াৰ ক্ষেত্ৰত মই কৈছো ইলেকশ্যন শেষ হওক মই আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ কমিউনিকেশ্যন আপ ডাউন কৰিবৰ কাৰণে বেংটল কলেজলৈকে আপ ডাউন কৰিবৰ কাৰণে মই 2টা বাছ আপোনালোকক মই যোগাৰ কৰি দিম সেইখিনি কথাটো মই কৈছো মুঠতে ডাকগাড়ী বা হাতীচাৰ প্ৰাইমাৰী হিচাপে সেইখিনিয়ে সমস্যা বিশেষ কৰি খোৱা পানী হস্পিটেলো নাই হস্পিটেলটো ডাকগাড়ী থাকিলে ভাল এনে 20 বেডেড বা 30 বেডেড এই লাইনত হস্পিটেলৰ প্ৰয়োজন আছে এইটোতো খাম্পা নিজে কৰি ল'ব পাৰি সি অথৰিটি সি নিজে কৰি ল'ব পাৰে ডিপাৰ্টমেণ্ট আছে এইবিলাক কিয় কৰা নাই মোৰ এগেইনষ্টত থাকিলে কি হ'ব সিটো হাৰিব ইয়াত খেলি লাভ নাই এনে চাৰেণ্ডাৰ কৰাই ভাল ইলেকশ্যন খেলি লাভ নাই মই কৈছো UPPL দলে এই খাম্পা আৰু চন্দনক টিকেট দিয়াৰ মতলবটো ইহঁতক মানে একবাৰ মানে পানিচমেণ্ট দিব লাগে সেই হিচাপতহে টিকেট দিছে মুঠতে ইহঁতক সহায় নকৰে UPPL মানুহে ভোট নিদিয়ে চাংৰাঙৰ কথাটো মই শুনি আছো চাংৰাঙৰ যিখিনি ছাপৰ্টাৰ আছে আমাক সহায় কৰিব বুলি আমি শুনি পাইছো সহায় কৰিলে ভাল আমি আদৰণি জনাইছো যে সহায় কৰিলে ভাল মুঠতে ইয়াত কোনো কেণ্ডিডেট নাই এতিয়া খাম্পা আৰু মই খাম্পা এনে হাৰি আছে বিৰাট বেয়াকে হাৰিব 10-15 হাজাৰ ডিফাৰেন্সত সি হাৰিব আপুনি ইয়াতে হেলিকপ্টাৰ লৈ আজি প্ৰচাৰ চলাই আছে আপোনাৰ পৰা 6-7 কিলোমিটাৰ শান্তিপুৰত প্ৰমোদ বড়ো হেলিকপ্টাৰ লৈ আহিছে প্ৰমোদ বড়ো হেলিকপ্টাৰ লৈ আহিছে আমাৰ ইয়াত যিমান মানুহ হৈছে ইয়াতকে মানে 100 গুণ তলত আছে সি মানে 100 জন মানুহ হ'ব না নাই ডাউট আছে মোৰ নাই কাম কৰা নাই সি সদায় ঠগাই থাকে মানুহক মানুহ নাহে হেলিকপ্টাৰ চাব মানুহ আহিব পাৰে কিন্তু ইহঁতে কি কৰে মিটিঙত আহক 500 টকা দিম মিটিঙত আহক 200 টকা দিম এনেকুৱা কৈ পেলাইহে মানুহ লৈ আহে কিন্তু পিছত লাষ্টত মিটিং শেষ হোৱাৰ পিছত এই পইচাও নিদিয়ে বেলেগ একো নাই আপুনি চাওক আমাৰ ইয়াত যিখিনি মানুহ আহিছে আমি পইচা দিম বুলি মাতি অহা নাই যে আমাৰ PPF দলৰ ইলেকশ্যনৰ এনেকুৱা মিটিং আছে আমি গাড়ী দিম আপোনালোকে আহক সেইখিনি আমি উপকাৰ কৰো ইয়াতে হাজাৰ মানুহ আপোনালোকে দেখা নাই কালিও প্ৰমোদ বড়োৱে কৈছে যে একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিব আপুনি সপোন চৰকাৰ
প্ৰমোদ বড়োৰ কথা লৈ মই একো এনচাৰ দিব ইচ্ছা নাই সি হাৰিছে শেষ ফেৰেংগাঁওতো একো কাম কৰা নাই ফেৰেংগাঁওতো জিৰ' সি ইয়াত খেলিলে হাৰিব সেইকাৰণে সি পলাইছে খাম্পা এনে জাম্বা বনাই পেলাই থৈ গৈছে খাম্পাক ইয়াত আপুনি আগতে কৈছিলে যে ফেৰেংগা নামক আৰটিআই কৰিব বুলি জিকিলে ফেৰেংগাঁওতো ফৰেনাৰে মানুহ ফৰেনত এই ঢেকিয়াজুলি নহয় ধেমাজিৰ মানুহ ধেমাজিত যাবই লাগিব দে